আচ্ছা চিন্তু কচোন চন্দ্ৰত যোৱা বেছি সহজ হ'ব নে আমেৰিকাত যোৱা বেছি সহজ হ'ব? চন্দ্ৰত যোৱা ছাৰ। কেনেকৈ গম পালি তই চন্দ্ৰত যোৱা যে সহজ বুলি? আৰে ছাৰ, চন্দ্ৰ দেখোন ঘৰৰ পৰা মই দেখিয়ে পাওঁ, কিন্তু আমেৰিকাত হ'লে না ঘৰৰ পৰা দেখি পাওঁ। আচ্ছা তেনে কচোন গছৰ ফল মূল পাত পটুৱাবোৰ মাটি ফালে কিয় পৰে, আকাশৰ ফালে কিয় নাযায়? ছাৰ, সিহঁতৰ পাখি নাই আৰু পাতবিলাক মাটি ফালে মুখ হৈ থাকে, সেইকাৰণে ধপচ কৰি মাটিতে সৰি পৰে। ৰন্তু তই দুপৰীয়া আছ যে যা মুখটো ধুই আগৈ যা, বেগেটি যা। আহিলো ছাৰ। ক'ত ধুলি তই? ধুলি জানো? চকু মুখ দেখোন একো ভিজাই দেখা নাই। ছাৰ, আপুনি মোক মুখহে ধুব দিছিলে, চকুটো ধুব দিয়া নাছিলে। হল হল বহি থাকি। আচ্ছা তই ক ৰন্তু, গাড়ী কেনেকে চলে তই জাননে? মই কেনেকে জানিম ছাৰ, যোনে আৱিষ্কাৰ কৰিছিল সিহে জানিব। আচ্ছা তেনে কচোন ৰন্তু, কাৰেণ্ট কাৰ সম্পত্তি হয়? কাৰেণ্টটো মোৰ মামাৰ সম্পত্তি হয় ছাৰ। কাৰেণ্ট আকৌ তোৰ মামাৰ সম্পত্তি কেনেকে হ'ল? কিয়, কাৰেণ্ট গ'লেচোন দেউতাই কয় চাল্লাৰ কাৰেণ্টটো আকৌ গুচি গ'ল বুলি।